মন্ত্ৰী মানেই যেন পৃথক সাধাৰণ জনতাৰ পৰা নিৰ্বাচনৰ আগদিনালৈকে ভোটাৰৰ হাতে ভৰিয়ে ধৰি মাটিয়ে পিৰাই বহি সাধাৰণ হৈ দেখুৱাজন নিৰ্বাচনত জয়ী হৈ পৰে সুকীয়া হ'বই দিয়কচোন কাৰণ তেওঁ হৈ পৰিল MLA মানে বিধায়ক আৰু তাৰ পাছত যদি কেনেবাকৈ মন্ত্ৰী হ'ল তেনেহ'লে আৰু কোনে পায় লগে লগে বিলাসী গাড়ী লগোৱা লিকচৌ চাৰ বুলি পিছে ঘূৰি ফুৰা এটা স্তাৱক বাহিনী ৰাজপ্ৰসাদৰ দৰে চৰকাৰী ঘৰ দুৱাৰ মন গলেই বিচৰা বস্তুটো মন্ত্ৰী ছাৰে বিচাৰিছে বুলি হাততে আহি দি যোৱা এইবোৰ আছেই পিছে আপত্তি কৰি লাভ নাই কাৰণ তেওঁলোক এতিয়া মন্ত্ৰী জনতাকো মাৰো বুলি মুঠতে সকলোতে বেলেগ মন্ত্ৰীসকল ঘৰেই কওক গাড়ীয়ে কওক কিংবা লাইফষ্টাইলেই কওক সকলোতে যেতিয়া বেলেগ তেনেহ'লে ফোনৰ বিলৰ ক্ষেত্ৰতো জানো বেলেগ হ'ব নালাগিব মন্ত্ৰীসকল এৰা মন্ত্ৰীৰ ফোনৰ বিল আপোনাৰ মোৰ সমান হ'লে কেনেকৈ হ'ব মাহত কিমান হয় একোজন মন্ত্ৰীৰ ফোনৰ বিল RTIৰ জৰিয়তে ৰাজ্যৰ মন্ত্ৰীসকলৰ মোবাইল ফোনৰ বিল পোহৰলৈ আনিছে সহায় নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে আমি RTIৰ জৰিয়তে এক তথ্য লাভ কৰিছোঁ সেই তথ্য মতে অসম চৰকাৰ 14জন মন্ত্ৰীয়ে এমাহত ফোনৰ বিলৰ নামত প্ৰায় 6,70,000 টকা খৰচ কৰা দেখুৱাইছে এজন মন্ত্ৰীয়ে 40,50,000 টকা ফোনৰ বিলৰ নামত প্ৰতি মাহে খৰচ কৰা দেখুৱাইছে কোনোবাজন মন্ত্ৰীৰ এমাহৰ ফোনৰ বিল 31,278 টকা কোনোবাজনৰ আকৌ 67,913 টকা কোনোজন মন্ত্ৰীৰ আকৌ সৰ্বাধিক 77,179 টকা মুঠতে এমাহত 29,000ৰ তলত ফোনৰ বিলেই নাই কোনো এজন মন্ত্ৰীৰ সংগঠনটোৱে বিচাৰিছিল এমাহৰ তথ্য কোন মন্ত্ৰীয়ে কিমান খৰচ কৰে ফোনৰ নামত সচিবালয় প্ৰশাসনে দিলে এমাহৰ তথ্য এটা মাহত 14জন মন্ত্ৰীয়ে ফোনৰ বিলৰ নামত খৰচ কৰিছে 6,67,588 টকা এই হিচাপতে যদি ধৰা হয় তেন্তে এবছৰত 14জন মন্ত্ৰীৰ ফোনৰ বিলৰ খৰচ প্ৰায় 80 লাখ টকা যি সময়ত জিঅ'ৰ দৰে চেলুলাৰ সেৱাই সামান্য ৰেণ্টেলেটৈ টেলিফোন সেৱা আগবঢ়াই আছে তেনে ক্ষেত্ৰত এনে বৃহৎ পৰিমাণৰ ধন খৰচ কৰাৰ যুক্তি ক'ত এই ক্ষেত্ৰত আমি অসম চৰকাৰক দাবী জনাইছোঁ যে ৰাইজৰ যি পইচা সেই পইচা অপব্যৱহাৰ কৰিব নালাগে এই ক্ষেত্ৰত এক সঠিক সিদ্ধান্ত হ'ব লাগে আৰু এক তদন্ত হ'ব লাগে সহায়ে ক'লেই হ'বনে এয়া আমাৰ মন্ত্ৰীৰ ফোনৰ বিলেই যদি 40-50,000 টকা নহয় তেন্তে কাৰ হ'ব মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকাৰ সহযোগত কেমেৰা পাৰ্চন মনোজৰ সৈতে মানসজ্যোতি বৰুৱা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট